Hello friends, welcome to my channel AMT Assamese. আজি মই আপোনালোকলৈ এটা লৈ আহিছোঁ এটা ইম্পৰ্টেণ্ট আৰু বহুত ইণ্টাৰেষ্টিং টপিকৰ ওপৰত। আপোনালোকে নিশ্চয় দেখিছে WhatsAppত আজিকালি এটা মেছেজ বহুত ভাইৰেল হৈছে। যেনেকৈ আপোনাৰ মেছেজটো এটা বলত চুলে আপোনাৰ ফোনটো হেং হোৱাটো খাটাং। বিশ্বাস নহ'লে চুই চাওক। আৰু আপোনালোকে বলটো চোৱাৰ লগে লগে আপোনাৰ মোবাইলটো হেং মাৰে। সেইটো সঁচা কথা। কিন্তু এই মেছেজটো কেনেকৈ বনায়? সেই বস্তুটো আপোনালোকে শিকিব বিচাৰেনে? যদি শিকিব বিচাৰে তেনেহ'লে মোৰ ভিডিঅ'টো লাষ্টলৈকে চাওক আৰু মেছেজটো কেনেকৈ বনায় ষ্টেপ বাই ষ্টেপ ভালকৈ শিকক। তাৰ কাৰণে আমাৰ এটা এপ্লিকেশ্যন দৰকাৰ পৰিব আৰু এপ্লিকেশ্যনটো তোমালোকে প্লে' ষ্ট'ৰত পাই যাবা। আৰু যদি তোমালোকে এপ্লিকেশ্যন ডাউনলোড কৰিবলৈ প্ৰব্লেম হয় মোৰ ভিডিঅ' ডেছক্ৰিপশ্যনত মই লিংক দি দিম, তাৰ পৰা তোমালোকে ডাউনলোড কৰি ল'ব পাৰা। মই এপ্লিকেশ্যনটো অ'পেন কৰিছোঁ। এপ্লিকেশ্যনটোৰ নাম তোমালোকে চাই লোৱা ASCII কনভাৰ্টাৰ। টেক্সটত তোমালোকে লিখিব পাৰে ডোণ্ট টাচ হিয়াৰ। ইয়াত তোমালোকে যিকোনো ৱৰ্ড লিখিব পাৰা, অকল ডোণ্ট টাচ হিয়াৰ বুলি নহয়, তোমালোকৰ যি মন যায় তেনেকৈ লিখিব পাৰা। ডোণ্ট টাচ হিয়াৰ লিখোঁতে এটা কোড বনি গৈছে আৰু ইয়াত তোমালোকে নিজে এটা কোড দেখিব পাবা 785। যিকোনো কোড বনালে ইয়াত কোড লিখিলে আপোনাক কিবা নহয় কিবা এটা বনি যায়। 8905X টাইপৰ বনি গৈছে। তেনেকৈ ইয়াত এটা কোড আছে 8207। আপুনি দেখিছে ইয়াত একো বনা নাই, বা 8206 একো বনা নাই। আপুনি 8207 বা 8206 আপুনি ইমানেই বাৰ লিখক যে যাৰ মোবাইলত এই মেছেজটো ক্লিক কৰে তাত বহুত বেছি হেং মাৰে। তাৰ কাৰণে এই মেছেজটো প্ৰথমতে 8206 1,00,000 বাৰ বা 1000 বাৰ লিখাটো বহুত টান কথা। সেইকাৰণে মেছেজটো কপি কৰি ল'ব। 8206 কপি কৰি লৈ কপি পেষ্ট মাৰি আপুনি 1000 বাৰ 1,00,000 বাৰ পেষ্ট কৰি লওক। মই ইয়াত অলৰেডি আগতে কপি কৰি থৈছোঁ। মই ডাইৰেক্ট পেষ্ট কৰি দিছোঁ। আপোনালোকে যিমান বাৰ পাৰে সিমান বাৰ কপি পেষ্ট কৰি ল'ব। তাৰপিছত এই ওপৰত টেক্সটত যদি দেখিছে টেক্সটৰ ছাইডত য'ত কপি অপশ্যনটো আছে তাত আপোনালোকে কপি কৰি ল'ব। কপি ডোণ্ট টাচ হিয়াৰ কপি হৈ গ'ল। এতিয়া আমি এই মেছেজটো বেলেগক চেণ্ড কৰিব লাগে। ই মোক মেছেজটো দিছিলে, মই ইয়াকে মেছেজটো দি দিছোঁ ডোণ্ট টাচ হিয়াৰ। ইয়াত এনেকৈ দেখুৱাইছে ডোণ্ট টাচ হিয়াৰ। আপোনালোকে নিশ্চয় দেখিছে। মই এতিয়া আপোনালোকক এই মেছেজটো ক্লিক কৰি দেখাম আৰু মোৰ মোবাইলটো কিমান হেং হৈ যায় আপোনালোকে চাব পাৰিব। মই মেছেজটো ক্লিক কৰিলোঁ আৰু মোৰ এতিয়া না কাট খাইছে না কিবা হৈছে, মোবাইলটো একো কামেই নকৰা হৈ গৈছে। হোৱাটছআপ বিজনেছ ইজ নট ৰেছপণ্ডিং দেখিছে, মোৰ হোৱাটছআপটো হেং হয়, হোৱাটছআপটো বন্ধ হৈ গৈছে। মই হোৱাটছআপটো ক্ল'জ কৰি দিছোঁ। ফ্ৰেণ্ডছ দেখিলে এই মেছেজটো কেনেকৈ বনায়, কেনেকৈ কি কৰে। আৰু আপোনালোকে এপ্লিকেশ্যনটো দৰকাৰ পৰিলে মোৰ ভিডিঅ' ডেছক্ৰিপশ্যনত লৈ ল'ব। আৰু যদি আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিল তেনেহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব। আৰু যদি কিবা বুজি পোৱাত অসুবিধা হয় তেনেহ'লে কমেণ্ট বক্সত আপুনি কমেণ্ট কৰি মোক সুধিব পাৰে, মই নিশ্চয় আপোনাক সহায় কৰিম। আৰু যদি আপোনালোকে মোৰ চেনেলত নতুন হয় তেনেহ'লে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। মই আগলৈও এনেকুৱা নতুন টেকনিকৰ ভিডিঅ' আপোনালোকক মই আনি থাকিম। ধন্যবাদ।